গুড মৰ্নিং এভৰিৱান। ইতিমধ্যে আপোনালোকে দালালৰ ৰেকৰ্ডিংটো শুনিলে যে চাকৰিৰ নামত ঘুষ চলিছে। সেইটোক লৈ অসমৰ ল'ৰা ছোৱালীয়ে বহুতৰে মূৰ গৰম হৈ গৈছে, কাৰণ ইমান কষ্ট অথলে যাব। আজিৰ এই ভিডিঅ'টোত এফালৰ পৰা জাৰি যাম, আপোনালোকে জাষ্ট মনোযোগ দি শুনিব। আপোনালোকৰ মতামত মোৰ মতামত একেই, আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ ময়ো এজন কেণ্ডিডেট, ময়ো ভুক্তভোগী হয়। ফাৰ্ষ্ট পইণ্টটোৰ পৰা আহিছোঁ। কালিৰ পৰা মই ৰিচাৰ্চ কৰিলোঁ অলপমান যে ৰেকৰ্ডিংটো কিমান দূৰ সত্য, ৰেকৰ্ডিংটো আগৰে নেকি। বহু ল'ৰা ছোৱালীয়ে কৈছে যে যদি এনেকুৱা হৈছে সকলো ল'ৰা ছোৱালীৰে জীৱনটো ধ্বংস হৈ যাব। সেইটো এটা ফাৰ্ষ্ট পইণ্ট, গোটেই ল'ৰা ছোৱালীৰে জীৱন ধ্বংস যদি ঘুষ চলিছে। 2 নম্বৰ কথা, এই ৰেকৰ্ডিংটো অলপ আগৰে হয়, মানে বহুতে কৈছে যে এইটো আগতে শুনিছোঁ, এইটো আগৰে হয়। আৰু যোনে নহওক কিয়, এতিয়া মই আপোনালোকক কওঁ, যদি কিবা কাৰণত ঘুষ লোৱা দেখা পাওঁ বা গম পাওঁ, সেই মানুহজনক আগত আনি দিব। গৰম লোৱা এনেই গৰম হৈ আছে, আপোনালোকে চিন্তা কৰিব নালাগে, সকলোৱে মিলি ভৰাই দিম, ডাইৰেক্ট ভুলকা বা সোমাই দিম। ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড কথা হ'ল, আপোনালোক আৰু আমাৰ কষ্টবোৰ বেলেগে দেখা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ডাইৰেক্ট কুৱেশ্যন। আপুনিয়ে কৈছিলে 2022 মাৰ্চৰ ভিতৰত আপুনি 1 লাখ নিবনুৱা গণি গণি চাকৰি দিব। আজি মাৰ্চ শেষ হ'ল, এতিয়ালৈকে 2018 চনতে হোৱা ৰিক্ৰুইটমেণ্টটোৰ ৰিজাল্ট দিব পৰা নাই, 2 মাহ হৈ গ'ল। কিবা কৰি বিহুটো পাৰ হ'ব দিয়ক, তাৰে পিছদিনাই আমিও দেখাই আছোঁ আমাৰ কিমানখিনি মানে ল'ৰা ছোৱালী জ্বলি আছে। গোটেইখিনি ল'ৰা ছোৱালীয়ে যে জ্বলি আছে সেইটো কথা আমিও দেখাই আছোঁ। আমাৰ হাততো ইমান সময় নাই, কাৰণ আমাৰ লাইফটো বৰবাদ কৰি আছোঁ। 2018 পৰাই গোটেই লাইফটোৱে বৰবাদ হৈ গৈছে। যদি আপোনালোকে ভোটৰ টাইমত আমাক কথা দিব পাৰে, সেই কথাটো কিয় ৰাখিব নোৱাৰে? আহাবাৰ ইলেকশ্যনত আপোনালোকে আকৌ কিবা এনেকুৱা ধৰণৰ কথা দিব, 2 লাখ চাকৰি দিব। 2 লাখ চাকৰি দিব ঠিকেই, কথাটো কোৱাৰ আগতে ভাবিও ল'ব যে তাৰে পিছত এইটো নক'ব যে দৰমহা দিব, পইচা নাই, কিবা নাই। সেইবোৰ ওলাই ল'ৰা ছোৱালীৰ মনটো অশান্তি নিদিব। যদি পোষ্ট নোলায় তেতিয়াহ'লে কোনো ধৰণৰ এপ্লাই ষ্টাৰ্ট কৰিবই দিব নালাগে, যদি চাকৰিটোৰ নিযুক্তি প্ৰক্ৰিয়াটোৱে শেষ নহয়। আৰু দালাল কেইটাক কৈছোঁ আৰু আপোনালোককো কৈছোঁ, এইবোৰৰ জামালাত নপৰিব। এইবোৰ কোনোবাই চক্ৰান্ত চলাই আছে, য'ত আপোনাৰ পইচাটো এনেই যাব। কাৰণ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি মহোদয়ে কথা দিছে, কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়াত খেলি মেলি নহয়। আমিও তেওঁলোকৰ আশাতে ৰৈ আছোঁ। যদি খেলি মেলি হয় তেতিয়াও আপোনালোকৰ হাতত মুখ আছে, আপোনালোকৰ হাত আছে, আপোনালোকে গোটেই দেখাই দিব পাৰিব। যিয়ে নহওক, সকলো ল'ৰাই এতিয়া বৰ্তমান জ্বলন্ত ৰূপত আছে, চাই হৈ যাব সকলোখিনি। আপোনালোক আৰু আমি 2018 পৰাই ৰ'দ বৰষুণ একো বস্তুকে নাচাই কেৱল দৌৰিছোঁ। 3200 মিটাৰ আজি পৰ্যন্ত যিমানবাৰ দৌৰিছোঁ সিমানবাৰে হুলাবাৰী ভৰাই দিম ডাইৰেক্ট। গতিকে আপোনালোকক সেইবোৰৰ পালাত পৰি আপোনাৰ পইচাকেইটা এনে নাখাব। আপুনি হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি মহোদয়ৰ অলপমান মানে শুশ্ৰূষা যে দিছে, সেইটো কথালৈ অপেক্ষা কৰক যে খেলি মেলি নহয়। যদি খেলি মেলি হয় তেনেহ'লে আপোনালোকে নিশ্চয় যি কৰে কৰিব পাৰে। আৰু মই আপোনালোকক কওঁ, যদি ঘুষ চলা আপোনালোকৰ হাতত কিবা প্ৰুফ আছে, প্লিজ আপুনি গোটেই গাঁৱৰ ল'ৰা ছোৱালীখিনিকতো চিনি পায়ে, কোনে কোনে পাছ কৰিছে, কোনে কোনে পাছ কৰা নাই, সকলোৰেতো আপোনাৰ মনত আছে। সকলোখিনি ল'ৰাৰে আপুনি তথ্য লৈ কোনোবাই যদি ঘুষ চলে তেনেহ'লে প্লিজ মিডিয়াত ডাইৰেক্ট প্ৰেছ কৰিব দি দিয়ক। আৰু কেৱল ডিজিপি মহোদয়ক মেছেজ কৰক, ডিজিপি মহোদয়ক ইমেইল কৰক যে এনেকুৱা চলিছে। আৰু এই ৰেকৰ্ডিংটো কিমান দূৰ সত্য সেইটোৰ ওপৰতো তথ্য চলাব লাগে, কিমান সঁচা কিমান মিছা। যদি সত্য হয় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম পুলিচকো ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে ইনভেষ্টিগেশ্যন কৰক। সেই ইনভেষ্টিগেশ্যনৰ পৰা সেই মানুহজনৰ কি কৰিছে কি কৰা নাই এইবোৰ আগৰ নে পিছত সেইবোৰ কৰক, কাৰণ ল'ৰা ছোৱালী মন প্ৰাণ ভাঙি গৈছে। যদি পইচা, কালিৰ পৰা বহু ল'ৰা ছোৱালী এৰিয়ে দিছে যে পইচা চলিছে যেতিয়া আৰু আমি নাপাওঁ। কাৰণ ইয়াতে গোটেই দুখীয়া ল'ৰা ছোৱালী আছে, যাৰ খাবলৈ পইচা নাই। দিনটোত আমি নিজে হাজিৰা কৰি আহি সেই পইচাটোৰে ঘৰ চলাই আকৌ ডাইনিং কৰি ইণ্টাৰভিউ দি আছোঁ। গতিকে আমাৰ আৰু সেনেকুৱা ল'ৰা ছোৱালীৰ ভিতৰত পইচা দি চাকৰি লোৱাৰ ক্ষমতা নাই। গতিকে আপোনালোকে কিবা এটা কৰক, সোনকালে ৰিজাল্টটো দিয়ক। ৰিজাল্টটো জলদি দিয়াৰ পিছত ল'ৰা ছোৱালীখিনি অলপমান মানে মনতে আশা পাব যে হিমন্ত বিশ্ব চৰকাৰে চাকৰি দিব, আমি কষ্ট কৰিব পাৰিম, এনেকুৱা ধৰণৰ আশা পাব। চ' আপোনালোককো ৰিকুৱেষ্ট থাকিল, অসম চৰকাৰকো ৰিকুৱেষ্ট থাকিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ডিজিপি মহোদয় ডাঙৰীয়াকো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল, আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ ৰিজাল্টটো যেন সোনকালে পায়। তাতে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। আৰু যদি পইচা চলিছে কিবা কাৰণত, যদি আপোনালোকৰ তাত প্ৰুফ আছে, প্লিজ এবাৰ কণ্টেক্ট কৰাই দিয়ক সেই মানুহজনক। বাকী কি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কৰি দিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।